সুন্দৰভাৱে আৰম্ভ কৰি পদক্ষেপত আমি আজি শেষ হোৱা মুহূৰ্তত আমি লগতে আজি ইয়াত অংশগ্ৰহণ কৰা সমগ্ৰ ৰাইজক আমি সহায় আৰু সহযোগিতা দিলে আপোনালোক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই আহ্বান জনাব বিচাৰিছোঁ আপোনালোকে UPPL জিন্দাবাদ, প্ৰমোদ বড়ো জিন্দাবাদ, প্ৰমোদ বড়ো জিন্দাবাদ, UPPL জিন্দাবাদ, ট্ৰেক্টৰ পাৰ্টি জিন্দাবাদ, জিন্দাবাদ, জুবিন গাৰ্গ অমৰ হওক, জুবিন গাৰ্গ অমৰ হওক, জুবিন গাৰ্গ অমৰ হওক। ধন্যবাদ। মই এই সময়ত আমাৰ মাজত উপস্থিত আছে। প্ৰথমে মই আজি অসমৰ কাৰণে আৰু আমাৰ ভাৰতবৰ্ষৰ কাৰণে বুলি ক'ব লাগিব। আমাৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গ তেখেতৰ যি খবৰ, সেই খবৰ শুনি আমি বিশ্বাস কৰিব পৰা নাই। মই এতিয়ালৈকে তেখেতৰ যি ছবি, সেই ছবিবোৰ মোৰ সন্মুখলৈ আহি আছে। গতিকে মই ৰৌতাবাসীৰ হৈ দুখ প্ৰকাশ কৰিছোঁ আৰু ভাষাৰে বুজাব নোৱাৰোঁ। আজি আমাৰ ৰৌতা সমষ্টিত ৰাতিপুৱাৰ পৰা ভিক্টৰী ৰেলী আমি আয়োজন কৰিছিলোঁ। আয়োজন কৰি আহি থাকোঁতে বাটতে আমি এই খবৰটো পাই খুব দুখ প্ৰকাশ কৰিছোঁ আৰু আজি দিনজোৰা যি কাৰ্যসূচী আছিল, সেই কাৰ্যসূচী আধাতে আমি সমাপ্ত কৰি স্থগিত ৰাখি আজিৰ যি খবৰ জুবিন গাৰ্গৰ বেয়া খবৰটো আহিল, তেখেতৰ যি এই যে খবৰটো পাই আমি সকলোৱে মৰ্মাহিত হৈছোঁ। গতিকে দুখ প্ৰকাশ কৰিছোঁ। আজি সঁচাকৈ ভাল দিন যদিও আজি বেয়া দিন যি এটা খবৰ আমাৰ মাজলৈ আহিল। গতিকে মই তেখেতৰ যি আত্মীয় বা তেখেতৰ যি সদগতিৰ জীৱন, সেই তাৰে মই তেখেতৰ মানে হেৰি মানিছোঁ যে তেখেতৰ যি জীৱনৰ ভৱিষ্যত, তেখেতে যি আমাৰ মাজত কাম কৰি থৈ গৈছিলে, সেইখিনি আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। মই এই সময়ত আমাৰ গোটাই কাৰ্যকৰ্তা, আমাৰ যিসকল প্ৰাইমাৰী কমিটি, বুথ কমিটি, সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰৌতাবাসীক মই আহ্বান জনাব বিচাৰিছোঁ, অহা 22 তাৰিখে যাতে ঘৰৰ পৰা ওলাই আহি ট্ৰেক্টৰৰ ছবিত ভোট দিয়ে, মই তাকেই অনুৰোধ জনাই এই সময়ত সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।